Hey there. Subscribe to my channel. And also press this bell icon. So you never miss any new updates, cause whenever we upload new video you will get a notification. লখিমপুৰত ভয়ংকৰ কাণ্ড নাৰীদেহ ব্যৱসায়ী চক্ৰৰ জালত নৱম দশম শ্ৰেণীৰ ছাত্ৰী ইউনিফৰ্ম খলাই পিন্ধিবলৈ দিয়া হয় অন্য পোছাক তাৰ পাছত বিদ্যালয়ৰ পৰিৱৰ্তে যায় হোটেলৰ বন্ধ কোঠালৈ আৰু এই নাৰীদেহ ব্যৱসায়ৰ দুয়োগৰাকী মাষ্টাৰ মাইণ্ড এতিয়া আৰক্ষীৰ জালত ভয় ভাবুকি আৰু প্ৰলোভনেৰে বিদ্যালয়ৰ ছাত্ৰীক নাৰীদেহ ব্যৱসায়ৰে জড়িত কৰাৰ এক ভয়ংকৰ চক্ৰান্ত পোহৰলৈ আহিছে লখিমপুৰত পুৱাই বিদ্যালয়লৈ বুলি ওলাই অহা ছাত্ৰীক ইউনিফৰ্মৰ সলনি অন্য পোছাক পিন্ধাই এই দুগৰাকী মহিলাই প্ৰেৰণ কৰে বিভিন্ন হোটেলত বাহৰ পাতি থকা বিভিন্ন জনৰ ওচৰলৈ উদ্দেশ্য অসৎ কাৰ্য ছাত্ৰীৰ পৰিয়ালৰ লোকৰ অজ্ঞাতে এই দুষ্কাৰ্য সংঘটিত কৰি আহিছিল এই দুগৰাকী মহিলাই অৱশেষত পৰিয়ালৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই দুইগৰাকী নাৰীদেহ ব্যৱসায়েৰে জড়িত মহিলাক দুদিন আগতে তিনিগৰাকী ছোৱালী স্কুললৈ বুলি আহিছিলে আহোঁতে ৰাস্তাতে দুগৰাকী মহিলাই তেওঁলোকক ব্ৰেইন ৱাছ কৰিছে যে তোমালোকে বেয়া কামত মানে অলপ অসৎ কামত লিপ্ত হ'ব লাগিব সেইকাৰণে তোমালোকে ঘৰলৈকে যেতিয়া আহা ঘৰৰ পৰা স্কুললৈ তেতিয়াহ'লে বেলেগকৈ কাপোৰ কানি লৈ আহিবা আমি তোমালোকক টাউনলৈ পঠিয়াম তেওঁলোকে কৈছে একাংশ হোটেললৈ বা কোনোবা ঘৰলৈ তেনেকৈ পঠিয়াওঁ বুলি কৈছে সেই কথাটো আমি এতিয়া তদন্তত আছে আমি জেৰা কৰি আছোঁ আৰু আমি সুধিম কিন্তু কেনেকৈ সংঘটিত কৰা হৈছিল এই সমগ্ৰ ঘটনা কেনেকৈ ভয় ভাবুকি প্ৰলোভনেৰে তিনিগৰাকীকৈ নৱম দশম শ্ৰেণীৰ ছাত্ৰীক জড়িত কৰা হৈছিল নাৰীদেহ ব্যৱসায়েৰে শুনক ছাত্ৰীৰ মুখেৰেই স্কুললৈ আহোঁ নহয় আহোঁতে বাটত আগুচি ধৰে বাটত আগুচি মেলি কথা পাতিবলৈ দিয়ে মোবাইলত কথা পাতি মেলি তাৰপিছত এনেকৈ ভিতৰত কথা পাতিবলৈ দিয়ে তাৰপৰা এদিন টাউনলৈ লগ ধৰিছিলে কাপোৰ বেগত লৈ আহিবলৈ কয় বেগত কাপোৰ লৈ আহোঁ তাৰ মানুহে ঘৰত কাপোৰ সলাবলৈ দিলে কাপোৰ সলাই মেলি সিহঁতি আগৰখন গাড়ীত আহিলে তাৰপৰা আমাক পিছৰখন গাড়ীত আহিবলৈ দিছে এনেকৈ পঠিয়াই থাকে স্কুললৈ আহোঁতে মাতি মেলি ফোন কৰিব দিয়ে টাউনৰ ল'ৰালে তাৰপৰা কৈছে টাউনলৈ আনিছে আমাক টাউনৰ অনুপম হোটেললৈ কিন্তু এই ভয়ংকৰ অভিযোগ পোনচাতেই নাকচ কৰিছে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰা এই দুগৰাকী মহিলাই ছাত্ৰীকেইগৰাকীৰ অভিভাৱকৰ অভিযোগ হেনো সম্পূৰ্ণ মিছা নাজানো মোক কেনেকৈ কেলে ফচাইছে মই সেইটো নাজানো বাৰু এতিয়া তেহেঁতি এতিয়া ছোৱালীকেইজনী আমি লৈ গৈছোঁ বিক্ৰী কৰিবলৈ নিছোঁ বুলি এনেকৈ ওলাইছে আমি বোলে পইচা খাইছোঁ পইচা খাই তেহেঁতজনী গুৱাহাটী বিক্ৰী কৰিবলৈ নিছোঁ বুলি ওলাইছে কিন্তু মইতো সেইটো নাজানো মোক তেনেকৈহে কৈছে মই লৈ গৈছোঁ বুলি কৈছে কিবা হোটেলখনৰ নামো নাজানো দিছে যে আমি ছোৱালীকেইজনীক মানে বিক্ৰী কৰি মানে কি অনুপম হোটেললৈ লৈ গৈছোঁ বুলি মানে কৈছে কোৱাৰ কাৰণে গাৰ্জেণ্টে আহি যেনিবা ইয়াত কেছটো জনাই দিছে সেইটো কাৰণে আনিছে আমাক কিন্তু কোন সঁচা কোন মিছা এই তিনিগৰাকী ছাত্ৰীক সঁচাকৈয়ে লিপ্ত কৰোৱা হৈছিল নেকি অসৎ কাৰ্যত আৰু কোন কোন মাষ্টাৰ মাইণ্ড জড়িত হৈ আছে এই দুষ্কাৰ্যৰে আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব সকলো তথ্য কেমেৰা পাৰ্চন ভৱেনৰ সৈতে লখিমপুৰৰ পৰা জিতুমণি নেওগ নিউজ লাইভ